মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত এছএছ এক্সাম দিছিলে তোমালোকে হয়তো চিন্তা কৰি আছে যে ৰিজাল্টটো কেতিয়া দিব। চ' ৰিজাল্টটো ইতিমধ্যে ঘোষণা হৈ গৈছে এছএছৰ ৰিজাল্টৰ ডেট। তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চালে বুজি পাবা যে এছএছৰ ৰিজাল্টটো কেতিয়া। চ' ভিডিঅ'টো আৰু মোৰ চেনেলটোত নতুন আহি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এই চেনেলটো বিভিন্ন এছএছ আৰু ক্লাছ 10 ৰিলেটেড ভিডিঅ'বোৰ দিয়া হয়। তো বলা ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰা হওক। চ' হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টবোৰ চোৱাৰ অফিচিয়েল ৱেবছাইটবোৰ হৈছে তোমালোকৰ এক নম্বৰত দিয়া আছে বিচিত দ্য অফিচিয়েল ৱেবছাইট। অফিচিয়েল ৱেবছাইটবোৰ হৈছে AHSEC.assam.gov.in এই অফিচ আৰু এটা আছে তোমালোকৰ result.assam.nic.in এই অফিচিয়েল ৱেবছাইটবোৰত তোমালোকৰ ৰিজাল্টবোৰ চাব পাৰিবা। আৰু 2 নম্বৰত ক্লিক অন দ্য AHSEC ৰিজাল্ট 2026 লিংকত ক্লিক কৰি এণ্টাৰ ইউৰ ৰোল নাম্বাৰ এণ্ড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি চেক কৰিব পাৰিবা। আৰু 4 নম্বৰ ছাবমিট কৰি আৰু ডাউনলোড দ্য প্ৰিভিজনেল মাৰ্কশ্বিট তোমালোকৰ ছাবমিটটো কৰি মানে ডাউনলোড কৰিব পাৰিবা তোমালোকৰ মাৰ্কশ্বিটটো। মোৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত স্পষ্টকৈ লিখা আছে যে দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল AHSEC আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ইজ এক্সপেক্টেড টু এনাউন্স দ্য এইচএছ ৰিজাল্ট 2026 ইন দ্য 3rd or 4th week of April 2026. Over 3.3 lakh students can check their result on the official website. তোমালোকৰ ৰিজাল্টটো দিব তোমালোকৰ এক্সপেক্টেডটো বুলি কৈছে তোমালোকৰ এপ্ৰিলৰ 3rd অথবা 4th উইকত। চ' 3rd উইক অথবা 4th উইক ক'লে তোমালোকৰ ধৰা 21 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে। চ' এতিয়াও মানে তোমালোকৰ অফিচিয়েল নটিচখন অহা নাই। ইয়াত মানে এক্সপেক্টেডটো বুলি কৈছে তোমালোকৰ মানে এটা সম্ভাৱনা দিছে যে 3rd অথবা 4th উইকত ৰিজাল্টটো দিয়াৰ। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে ইমান মাথা মাৰি নাথাকিবা যে ৰিজাল্টটো কেতিয়া দিব নিদিব। চ' ৰিজাল্টটো সময় হ'লে দিব। চ' ৰনেশ পেগে মানে তোমালোকৰ আগৰ দিনা তোমালোকৰ টুইট যোগে জনাই দিব। চ' এই বিষয়ে আৰু ইউটিউবত ভিডিঅ' চাই নুফুৰিবা তোমালোকে এতিয়া মানে প্ৰিপাৰেশ্যন কৰি থাকা। চ' আগন্তুক এক্সামৰ কাৰণে যদি কোনোবা নিট বা কোনো এণ্ট্ৰেঞ্চ দিয়া চ' সেইকাৰণে প্ৰিপাৰেশ্যন কৰি থাকা, ৰিজাল্টটো সময়ত দিবই। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।